তাহলে আপোনালোকৰ মাহত ইনকাম হ'ব 10,000 পৰা 15,000 টকাৰ ভিতৰত 100টা হাঁহৰ পৰা। তো আপোনালোকে চাব কোনদিনৰ পৰা কেলকুলেশ্যন কৰি চাব। মটৰটো বেয়া হৈছিল, সেই ভাল কৰি আনিলোঁ। মানে মটৰটো আনিবা মোৰ 6 মাহ হোৱাই নাছিল, বেয়া হ'ল। কিন্তু মই কথা বহুতেই ভাবে যে কি ইউটিউবাৰসকলে বা ইউটিউবত কোৱাসকলে এনে বঢ়াই কয়। মই নকওঁ, মোক ভাল পালেও বেয়া পালেও মই সঁচা কথাই কওঁ। মোৰ ভিউজ আহক নাহক মই এনে বঢ়াই নকওঁ। মই যোনখিনি কৰিছোঁ 2018 হেল্ল' বন্ধুসকল, জেডি ফাৰ্মিঙৰ আৰু এক নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ চব ভালে আছে। তো বন্ধুসকল, এই দুদিন অলপ বহুত কাম আছিল, তো ভিডিঅ' দিব পৰা নাই। তো মানে কি প্ৰব্লেম হৈছিল, প্ৰব্লেম আপোনালোকক মই আগৰ ভিডিঅ' এটা কৈছোঁ, গাহৰিৰো বেমাৰ হৈ আছিল। তাৰে উপৰি আপুনি চাওকচোন, মটৰটো বেয়া হৈ আছিল, সেই ভাল কৰি আনিলোঁ। মানে মটৰটো আনিবা মোৰ 6 মাহ হোৱাই নাছিল, বেয়া হ'ল। কিন্তু মই আপোনাৰ পইচা ভৰি ভাল কৰিব লগা হ'ল। কাৰণটো হ'ল কি, আপোনাৰ মোৰ সেই ৱাৰেণ্টি কাৰ্ড যিটো মটৰৰ বাক্সা আছিল, চব আপোনাৰ সেই গৈছে, মানে বানপানীত উটি গৈছে, ভাঙি গৈছে। মানুহে থকা জেগা নাছিল আৰু সেই কাগজৰ ক'ত গুৰুত্ব দিব। তো আপোনাৰ কি হ'ল, সেইকাৰণে দোকানে ক'লে যে নহ'ব আৰু এইটো চ' মই পইচা ভৰাই ঠিক কৰিলোঁ। তো ঠিক হ'ল মটৰটো। আৰু আপোনালোকে চাব পাৰে, মই গাহৰি সোমাইছোঁ ভিতৰত, যিহেতুকে পোৱালিটাৰ টান আহিছে। আৰু ইয়াত একজনী সোমাইছোঁ মই, এইজনী এইবিলাক পোৱালি দিব আহিও। আৰু ইয়াত যে মোৰ বেমাৰ হৈ আছিল, অলপ ৰিকভাৰী হৈছে। চাফা কৰা নাই, ৰ'ব চাফা কৰোঁ মই এতিয়া, মটৰটো নাছিল না। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো আপোনালোক গাহৰি নেদেখাওঁ। মানে কি হৈছে কথাটো, কি যিহেতুকে মোৰ ভিডিঅ'খিনি বিজনেছ ৰিলেটেড হয় বা ফাৰ্ম ৰিলেটেড হয়, তো আপোনালোকক মই আজি চিম্পলি মানে কোনটো বিজনেছ কৰি বা কি ফাৰ্ম কৰি বা কি জন্তু হওক চৰাই হওক পালন কৰি আপোনালোকে কিমান টকা মাহেকত বা বছৰি ইনকাম কৰিব পাৰে, তো সেইটো আপোনালোকক কওঁতো হয়তো বহুতে কৰিম বুলি ভাবি আছে, যদিও ভাবে যে কোনটোত প্ৰফিট হ'ব বা কোনটোত লাভ হ'ব। তো আপোনালোকৰ যদি হাতত যদি কম পইচা আছে, আপোনালোকে গৰু পালন কৰিব পাৰে। কাৰণ গৰু এটা কিনিলে আজিকালি ভাল গৰু এটা 1 লাখ টকা পৰে। তো আপোনাৰ গাহৰিটো আজিকালি বহুত টকা পৰে। তো কিছুমানে হয়তো ভাবে তুমি হাঁহ পালনে কৰিলে হাঁহত কিমান লাভ আছে। তো আমি সেইখিনি আজি আলোচনা কৰিম। আপোনালোকক মই ভিডিঅ'টো বহুত দীঘল নকৰোঁ, জাষ্ট আপোনালোকক মই চিম্পলি কৈ দিম কোনটো বিজনেছত কিমান টকা, আপোনাৰ কিমানখিনি কৰিলে কিমান টকা উপাৰ্জন হয়। তো আপোনাৰ এইটো ভিডিঅ'টো যদি আৰু মই আপোনালোকক আৰু দীঘলকৈ ক'ব লাগে বা ইয়াৰ ওপৰত যদি দীঘলকৈ ভিডিঅ' বনাব লাগে, তো সেইটো মই আপোনালোকক বনাম, আপোনালোকে মোক কমেণ্টত কৈ দিব কেৱল। আৰু এইটো মই কোনো আপোনাৰ বাহিৰা নলেজ লৈ কোৱা নাই। আৰু বহুতে ভাবে, কিন্তু বন্ধুসকলটো কোনো চিৰিয়াছ কথা, বহুতেই ভাবে যে কি ইউটিউবাৰসকলে বা ইউটিউবত কোৱাসকলে এনে বঢ়াই কয়। মই নকওঁ, মোক ভাল পালেও বেয়া পালেও মই সঁচা কথাই কওঁ। মোৰ ভিউজ আহক নাহক মই এনে বঢ়াই নকওঁ। মই যোনখিনি কৰিছোঁ 2018 পৰা মই কিবা আমি অলপ কৰিছোঁ, তাৰে এক্সপিৰিয়েঞ্চত মই অলপ কথা ক'ম। কিন্তু অকল আপোনালোকক মই ফাৰ্ষ্ট গাহৰি পালনৰ বিষয়ে কওঁ। আপোনালোকক গাহৰি পালনৰ বিষয়ে ক'বলৈ গ'লে বন্ধুসকল, যদি আপোনালোকে ধৰি লওক লোকেল গাহৰি এটা পালন কৰে, মানে পোৱালি দিয়াৰ কাৰণে, তেতিয়াহ'লে আপোনালোকৰ বছৰি, যদি আপোনালোকে লোকেল ফিড খুৱাই, মই যেনেকৈ আপোনাৰ অলপ ঘাঁহ বন খুৱাইছোঁ, তেনেকৈ আপোনালোকে বছৰি এটা গাহৰিৰ পৰা 30,000 পৰা 40,000 টকা ইনকাম কৰিব পাৰিব। আৰু বন্ধুসকল, আপোনালোকে যদি হেমচিয়াৰ বা ইয়ৰ্কশ্বায়াৰ যদি হওক হাই লেভেলৰ গাহৰি পালন কৰে, তেতিয়াহ'লে আপোনালোকৰ বছৰি 40,000 পৰা 50,000 টকা ইনকাম হ'ব। তো সেই হিচাপত আপোনালোকে কেলকুলেশ্যন কৰি ল'ব, কেইটা গাহৰিৰ পৰা আপুনি বছৰি কিমান লাখ টকা বা কিমান হাজাৰ টকা ইনকাম হয়, তো আপোনালোকে কেলকুলেশ্যন কৰিব। তো আপোনাৰ যদি 10টা গাহৰি পালন কৰে আপোনালোকে, তো তাৰে পৰা আপোনাৰ বছৰি মোটামুটি 3 পৰা 4 লাখ টকা ইনকাম হয়। তো বন্ধুসকল, তাৰে ওপৰত আপোনালোকে যদি ভাবে যে ব্ৰিডিং ফাৰ্ম নকৰিব, কাৰণ ব্ৰিডিং ফাৰ্ম কৰিলে এটা সময়ত পোৱালিৰ দাম বহুত কমি যায়, আপোনালোকৰ পোৱালি বিকিব বহুত দিগদাৰ হয়। তো ব্ৰিডিং ফাৰ্ম নকৰিব, ফেটেনিং ফাৰ্মো কৰিব, যিটো আপোনাৰ মাংসৰ কাৰণে গাহৰি ৰেডি হয়। তো তাৰে ওপৰত বেলেগকৈ ভিডিঅ' বনাম, বহুত দীঘল দিব। তো ছেকেণ্ড কওঁ আপোনাৰ গৰুৰ ইনকামৰ কথা। তো বন্ধুসকল, আপোনালোকে যদি ভাবে যে গৰুৰ গাখীৰ বেছি বহুত টকা ইনকাম হৈছে, তেতিয়াহ'লে এইটো মিছা কথা, বেলেগে যদি কয় নামানিব। গৰুত আপোনাৰ হয় বছৰি যিটো পোৱালি হয় আপোনাৰ, তো আপোনাৰ গৰুত ইনকাম হয় পোৱালিটোৰ পৰা। কাৰণ পোৱালিটো আপোনাৰ 1 বছৰ এটা ভাল জাতৰ গৰুৰ পোৱালি এটাৰ দাম আপোনাৰ মোটামুটি 1 বছৰ 30,000 পৰা 40,000 টকা পোৱা যায়, যদি ভাল জাতৰ পোৱালি হয় আপোনাৰ। তো সেই হিচাপত গৰুৰ আপোনাৰ পোৱালিটোত লাভ হয়। আৰু আপোনাৰ তথাপিও আপুনি গৰু যদি ভাল এটা 14-15 পৰা 20 লিটাৰলৈকে গাখীৰ দিয়া গৰু এটা পালন কৰে, আপুনি আপোনাৰ ঘৰত চলা ফিৰাখিনি, ঘৰৰ খোৱা খাদ্যখিনি, আপুনি ঘৰখন চলি থাকিব পাৰে, লগতে আপোনাৰ পোৱালিটো সেইটো লাভত থাকে। তো গৰুৰ পৰা সেইখিনিয়ে লাভ। এটা গৰু পৰা কৈছোঁ মই আপোনাক, বেছি গৰু কৰিলে আপোনাৰ লাভটো বহুত আছে। তো সেই হিচাপত প্ৰফিটটো বাঢ়ি যাব আপোনালোকৰ। তো এটা গৰু ফালৰ পৰা কৈছোঁ, আপোনালোকে ভালকৈ কেলকুলেশ্যন কৰি ল'ব। তো বন্ধুসকল, নেক্সট কথা কওঁ ছাগলীৰ ওপৰত। তো আপোনালোকে বন্ধুসকল
10টামান ছাগলীৰ পৰাহে আপোনালোকে বছৰত 1 লাখ টকা ইনকাম কৰাত অলপ টান আছে, 1 লাখৰ ওচৰত ইনকাম কৰিব পাৰিব। কিন্তু কথাটো হ'ল কি ছাগলীৰ দাম কম আৰু ছাগলীৰ খৰচো কম আছে বন্ধুসকল। গতিকে ছাগলী যদি বেছিকৈ কৰিব পাৰে তেতিয়াহ'লে বেছিকৈ লাভ হ'ব। তো ছাগলীৰ ক্ষেত্ৰত বহুতে গমেই পায় যেনেকৈ ঘৰত ছাগলী পালন কৰি আছে, আৰু যদি আপোনালোকে হাইব্ৰিড ছাগলী পালন কৰে তেতিয়াহ'লে আপোনালোকৰ লাভটো ডাবুল আছে। কাৰণ মই কওঁ চাব, আপোনাৰ লোকেল ছাগলী আমাৰ যি এই লোকেল আপোনালোকে যি মতাবিলাক বা পাঠাবিলাক বেচে, এটাৰ দাম আপোনালোকে 2,500 3,000 বেচে। যদি সেইটোত ঠাই যদি হাইব্ৰিড হয়, মানে ক্ৰছ ব্ৰিড হ'লেও আপোনাৰ সেইটোৰ দাম 6,000 8,000 10,000 টকালৈকে হ'ব। গতিকে হাইব্ৰিডত লাভটো বেছি আছে। আপোনালোকে যদি সেইকাৰণে মই আগতে ভিডিঅ'ত কওঁ যে অলপ এডুকেটেড ফাৰ্মাৰ্ছৰ বহুত দৰকাৰ হৈ আছে, কাৰণ বহুতে নাজানে। যদি আপোনালোকে যদি ঘৰত ক্ৰছ কৰি ভাল উন্নত ছাগলী কৰিব পাৰে, বহুত প্ৰফিট আছে। কিন্তু আপোনালোকক নেক্সট কম মই আপোনাক হাঁহৰ কথা। যদি আপোনালোকে 100টা হাঁহ পালন কৰিব পাৰে কণীৰ কাৰণে, তেতিয়াহ'লে আপোনালোকৰ মাহত ইনকাম হ'ব 10,000 পৰা 15,000 টকাৰ ভিতৰত 100টা হাঁহৰ পৰা। তো আপোনালোকে চাব কণীৰ ওপৰত কেলকুলেশ্যন কৰি চাব পাৰে। জৰা আপোনালোকে 16 টকাকৈ ধৰিব, কাৰণ আপোনাৰ যদি পিয়'ৰ কেম্বেল হাঁহ পালন কৰে আপোনালোকে 100টা হাঁহৰ 70টাই কণী পাৰিবই মাহত। আৰু আপোনাৰ বাকী মতাকেইটা বেছিও আপোনালোকে পইচা পাব, আৰু তাৰে পৰা আপুনি হাঁহ চেঞ্জো কৰি থাকিব পাৰিব, হাঁহৰ পোৱালি নিজে ঘৰতে জগিব। তো সেই হিচাপত প্ৰফিটটো কৈছোঁ আপোনাক মই। আৰু মুৰ্গীৰো ছেইম হয় ইনকাম। মুৰ্গীৰো আপোনালোকে মোটামুটি 10,000 পৰা 15,000 টকা সিমানমান মুৰ্গী পালন, সেইখিনি 100মান মুৰ্গী পালন কৰি আপোনালোকে ইনকাম কৰিব পাৰে। তো আপোনালোকক মই একদম ল' কৈছোঁ আপোনালোকক, ইয়াতকৈ বেছিও ইনকাম হ'ব পাৰে। আপোনাৰ নহয় 50,000ও হৈ যাব পাৰে সেইখিনি মুৰ্গীতে, যদি মুৰ্গীৰ দাম বাঢ়ি যায়, ডিমাৰ ভেলু বাঢ়ি যায়। তো সেইখিনি মই আপোনাক মিনিমাম কমাই পেলাই কৈছোঁ, কাৰণ বঢ়াই ক'লে এক্সপেক্টেশ্যন বহুত বাঢ়ি যায়। পিছত যদি কোনোবাই কৰি পেলাই যদি প্ৰফিট নাপায়, সিহঁতে ডাউন হৈ যায়, মানে আৰু বিজনেছ নকৰোঁ, ইমান প্ৰফিট নহয় দেখোন, সেনেকুৱা হয়। গতিকে মই অলপ বঢ়াই নকওঁ, মিনিমাম ইনকামটো কৈছোঁ আপোনালোকক। তো এইখিনি আছিল আমাৰ ইয়াত কৰিব পৰা বিজনেছ। বাকী আপোনাৰ আছে আৰু কৈছোঁ আপোনাৰ যোনখিনি আমাৰ জেনেৰেলি মানুহৰ ঘৰত হাঁহ মুৰ্গী ছাগলী গৰু গাহৰি থাকে, সেইকাৰণে কৈছোঁ। ইয়াৰ উপৰি আপোনাৰ টাৰ্কি আছে, কোনোবাই বতৰ চৰাই পালন কৰে, কোনোবাই কৰকনাথ মুৰ্গী পালন কৰে, কোনোবাই লেয়াৰ মুৰ্গী কণী পালন কৰে। সেইবিলাক বিজনেছ অলপ বেলেগ টাইপৰ, এক্সট্ৰা নলেজ ল'ব লগা হয়, এক্সট্ৰাকৈ পোৱালি আনিব লগা হয়, আৰু সেই বিষয়ে আমাৰ মানুহে নাজানেও, আৰু ফটকৈ আপুনি সেই বিষয়ে ৰিচাৰ্চ কৰি বিজনেছ কৰাটো অলপ টানো হৈ যায়। গতিকে তাৰ ওপৰতো ভিডিঅ' বনাম। যদি কোনোবাই ইণ্টাৰেষ্টেড হয় মোক লিখি দিব যে মোৰ মোক বিজনেছৰ পৰা ইণ্টাৰেষ্টেড হয়, মই আপোনাক কিবা হ'লেও মোৰ ফালৰ জানিব লগা কথা আপোনালোকক শ্বেয়াৰ কৰিম। তো বন্ধুসকল আৰু মই ভিডিঅ'টো দীঘল নকৰোঁ আপোনালোকক, কাৰণ মই আজি গাহৰি পোৱালি দিব চাগে আপোনালোকক ক'লোৱে। মই ভিডিঅ'টো ষ্টাৰ্টিং মই মটৰটো বেয়া আছিল, চাফা কৰি ৰাখিব লাগিব। তো আজিৰ ভিডিঅ'ত এইখিনি আছিল বন্ধুসকল। আপোনাৰ কাৰণে নতুন ভিডিঅ' নতুন টপিকত ভিডিঅ' বনাই যাম। কেৱল চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আপোনালোকে, আৰু ভিডিঅ'বোৰ লাইক কৰি যাব। তো আশা কৰোঁ আপোনালোকৰ দিনবোৰ শুভ হওক। তো বন্ধুসকল বাই বাই।